আজি 15 তাৰিখ নেকি? মই পাহৰিছোঁহে নহয়। আৰু কিমান লাগে বুলি কৈছিলা? আৰু 300 টকা। এতিয়াতো টাইম আছে বাৰু, মই কিবা কৰি দিব লাগিব আৰু। চাওঁ বাৰু। এই ৰাস্তাত ঘুমাই আছে নেকি? ঘুমাই আছে পাওঁ। এতিয়ালৈকে শুই উঠা নাই। অত পৰা শুনা নাই হে? কলেজত সদায় সদায় ক্ষতি কৰি থাকে। লগাই দিয়া তাক কলেজত যাবা দি। ঘুমাই উঠ। কলেজত যাব নালাগে নেকি? কাম বন নকৰা নাই, পঢ়াটো বাদেই দিলি। যা কলেজত যা। সদায় মই খেঁচা কললৈ আহিব নোৱাৰে। বাইকখিনি আনিলে তুলি দিবি বলক। বাইক লাগিব নাপাওঁ নহয়। আমাৰ নিচিনা দুখীয়া মানুহ ইমান সোনকালে কেনেকৈ লগৰ লৈ চবে বাইক লৈ যায়। বাইক নিদিলে চাবি মই কি কৰোঁ? ধৈৰ্য ধৰ বাৰু, দিম বাৰু। কেইদিনমান ধৈৰ্য ল'ব লাগিব। লাগে বুলি চাবি দুখীয়া মানুহ দিবা নহয় নহয়। বাইক লাগবয়ে। কেইদিনমান ধৈৰ্য ধৰ। এতিয়া কলেজত যাম, দিম বুলি কৈছোঁতো, ধৈৰ্য ধৰিব লাগিব। আজিকালি চলিবিলাকৰ মানে উপায় নোহোৱা হৈছে। চলি কলেজত পঢ়িলেই মানে বাইক লগা হৈছে। ক'ৰ পৰা আমি এতিয়া সোনকালে। ঐ বাবুল, এইফালে আছোন। তোৰ সদায় সদায় বাইক লাগে বুলি কৈ থাকা। বাইক আনি দিম বুলি কৈছি নহয় তোক বাইক। তই দেখা নাই দেউতাৰে হাজিৰা ঠিকা কৰি কেইফালে চলি আছে। তই তোক লাগে বুলি ক'লে আমি বাইক কেনেকৈ দিওঁ? মই সেইকেইটা নাজানো। আৰু 2 দিন সময় দিছোঁ যদি মোক বাইক এটা চাবি। আৰু যদি মোক বাইক এটা মই পঢ়া শুনা বাদ দিম সেইগিলা। ঘৰেদি গুচি যাম। চব চলিয়ে বাইক দিছে মোক। আজি 2 দিন হ'ল। 2 দিন হ'ল তোলে বাইক দে। আজি 2 দিন কি এসপ্তাহ হৈ গ'ল। আজি তই যদি বাইক ভাঙি পেলা। এই নাহাকিয়া বাইক এটা হাতত কি কৰি চাবি। এখন একেবাৰে নষ্ট কৰি পেলালা ই। মানে কি কৰিবি আৰু চলিৰ লগত আঠা খাই দিয়া চলিয়ে। সেইখন ইমান বেয়া হ'ল, কোনো ৰকম ভাল কৰি আনিছিলোঁ সেইদিনা মই। কি কৰিবি চলিৰ লগত? এই ক'ত গ'লে সি? ঐ মৰে নেকি? ভয়ো লাগে নহয়। কি কৰিলি? ক'ত বা গ'লি? অলপ চাব আছিলে তাত। আপুনি লাই দি যি কৰিলা কৰিবি। আৰু চলিটা ক'ত গ'ল? বিচাৰি নাপায়। কি বা হ'ল? বেয়া হ'লে কথাটো। আপুনি কি কৰে কৰক। এতিয়া বিচাৰিয়ে নচলি এতিয়ালৈকে নাই। তেতিয়াৰ পৰা আহিব নাই, বিচাৰি কেইফালে নাপায় এতিয়া। বন্ধনৰ পইচা লৈ হ'লেও কৈছে তাক বাইকখন কিনি দিব লাগিব। নহ'লে একেবাৰে আমাৰ অশান্তি কৰি মাৰিব, জুই জ্বলাই মাৰিব। কিবা কৰি বন্ধনৰ পইচা হ'লেও লৈ বাইকখন কিনি দিয়াৰ ব্যৱস্থা কৰ। এই না মানে বন্ধনৰ পইচা লৈ বৰ বেয়া হ'ল নহয় কথাটো। আগৰ কিস্তি মখাই মাৰিব পৰা নাই। এই ডাঙৰ পাপাৰ বাইক কিনি দিব লগা হ'ল, তাতে গ'ল 80,000 টকা। এতিয়া কেনেকৈ মাৰিবি কিস্তি? মানে কাম নকৰা হৈছে দেই। তাৰাক যেনেকে বাইক কিনি দিছে, কিন্তু মোকো মোবাইল লাগব। মোৰ লগৰ চববিলাকে মোবাইল না সেইটো নহয়। তহঁতে মাথা খালি মোৰ। তাৰাক যেনেকে বাইক কিনি দিয়া পইচা মোকো এটা মোবাইল লাগব। তই সৰু আছা, মোবাইল নকৰিলে সৰু নহয়। মই এবাৰ ফাৰ্ষ্ট ইয়াৰ হ'লো আহি মোৰ এটা আজিলৈকে মোবাইল দিয়া নাই। তই দাচোন মাথা নাখাবি, মাথা নাখাবি। এনেকুৱা কৰিলে আপুনি এটা বোল এতিয়া হেৰি বন্ধনৰ কিস্তি কৰিব মাৰক। প্ৰভু কি লীলা দেখুৱাইছা তুমি? মোৰ মাথাই কাম নকৰা হৈছে প্ৰভু। কিস্তি মাৰাই বাকী নাই। এই ল'ৰাটোক বাইক কিনি দি পেলাই মোৰ সমস্ত শেষ হৈ গৈছে। প্ৰভু এই ইও ধৰিছে ইটা। ইয়াক ফালৰ পৰা কি য'ত যি আছে ঘৰত য'ত মানে বেচা যাব ইটা। বেচা যাব ইটা চব একো নহা হ'ল। তই তোৰ কাম কৰ। তই আৰু মোৰ মাথা গৰম নকৰিবি দেই। তই কাম কৰি থাক, তই কি কাম কৰিব লাগে। ঘৰৰ ভিতৰত আছে এটাকে দি চিকেনকে মাৰ। মই তোক সেইদিনাখনে আইটি নালাগে মোক নহয়, সেইদিনাখনে মোক মোবাইলটো কিনি দিম বুলি কৈছিলে, আজিলৈকে দিয়াই নাই। মই কিন্তু আজিৰ পৰা কলেজত নাযাওঁ, খাটাং কৰি দিলোঁ। মই মোবাইলটো লিয়া কলেজত যাম। দাদাক গাড়ীখন আনিছা, মই সেইদিনা কৈছিলোঁ মোবাইলটো আনি দিব নোৱাৰা নেকি? ঘৰত আছোঁ, কলেজত যাই এতিয়া আমি চিন্তা কৰি আছোঁ নহয় মা দেউতাই কি কৰিব লাগে। ভাঙাতটো কিবা কৰি ঠাণ্ডা কৰিলোঁ।
আকৌ বাৰী লাগছি ই বা কি ৰতি ঘটি কৰে প্ৰভু তুমিহে জানা ঐ মাই মাই ঐ গাড়ী তেল হওক হৈছে অলপ ঐ পইচা দিয়ে গাড়ী তেল ঘৰ হৈছে তাৰ খুটি এখন মাৰি আছে নাই কালি বাইদেউহঁতৰ দামী মোবাইল ফোন ঐ দামী মোবাইল ফোন ঐ ভিনদেউহঁতে মাৰি থাকে বন্ধন গোটৰ লোন আই ঐ বন্ধন গোটৰ লোন ঐ আজিকালি বাইদেউ